তো হেল্ল' দোস্ত, আপোনালোক সকলোকে মোৰ আনটি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আৰু আজি মানে কি মানুহজনে ধুনুৰ কাৰণে কিবা এটা বস্তু বনাই আছে। তো কি বনাই আছে মই সেইটো আপোনালোকক দেখাম ফাৰ্ষ্ট কথা। আৰু কিবা কাৰণে বহুত কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো চাই থাকক মোৰ লগত লাষ্টলৈকে। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আজি এতিয়া বৰ্তমান মানে ৰাতিপুৱা টাইম, ৰাতিপুৱা মানে একদম ৰাতিপুৱাই নাই, মানে 10টা বাজছে যিহেতু। আৰু ইফালে দেখিছেনে ৰুমটোত মানে বহুত নতুন নতুন বস্তু ৰুমটোত আহি গৈছে। যিহেতু সি যেতিয়াৰ পৰা আমাৰ লাইফত আহিছে, আমাৰ ধুনটো অহাৰ পিছত ৰুমত নহয় লাইফতে বহুত নতুন নতুন বস্তু পিছে আহি গৈছে। অকলে মোৰ নহয়, চবৰে আহে। আৰু ৰুমটোতো বহুত নতুন নতুন বস্তু আমাৰ আহি গৈছে। আৰু বৰ্তমান ধুন মাৰ লগতে আছে। গতিকে বলক তাকো আপোনালোকক একবাৰ দেখাই দিওঁ, কি কৰে কি নকৰে গোটেইখিনিতে কৈ যাম। সি আৰু কিবা মানে কৰি আছোঁ, কি কৰি আছোঁ সেইটো দেখাই দিওঁ আৰু একবাৰ। মই আপোনালোকক আমাৰ ধুনুৰ মানে এটা কথা কৈ দিওঁ। অৱশ্যে আমাৰ ধুনুৰ বুলি নহয়, বহুতৰে বাচ্ছা যিখিনিতে শুনিছোঁ সেইটো বেছিভাগ বাচ্ছাৰ স্বভাৱ আছে। ৰাতিপুৱা ধৰি লওক দিনটো একদম পূৰা ধুনীয়া কৰি ঘুমে, মানে একদম পূৰা ধুনীয়া কৰি ঘুমাই দিব। আৰু ৰাতি পূৰা একদম পহৰা দি থাকিব বুলি ক'লেও ভুল নাই, মানে ৰাতি বহুত সাৰি থাকে। আৰু সিটো একদম পূৰা দিনটো শুয়ে থাকে। আৰু আমি দিনটোতো শুব নালাগে, মানে কিবা কাৰণে কাম থাকে যিহেতু বাচ্ছা ঘৰত আহিছে। গতিকে আমাৰ দিনটো পহৰা দিয়া আনোৱে, আৰু সি ৰাতি পহৰা দি থাকে। বেছিভাগ মানে টোপনি নামৰে ৰাতি, একদম মোৰ এনেকৈ থাকোঁতে ৰাতি পহৰা হৈ যোৱা হয়। অৱশ্যে এতিয়া অলপ চলপ টোপনি মাৰা হৈছে, যিহেতু অলপমান ডাঙৰ হৈছে। এতিয়া ডাঙৰ মানে তাৰ 2 মাহ হোৱাই নাই, 2 মাহ হ'বহে। আৰু সময় যোৱাৰ লগে লগে নিশ্চয় ঠিক হ'ব। আৰু এতিয়া কি কৰিছে সি একমাহ সেইটো দেখা ৰ'ব। আমাৰ ৰুমত আহি গ'ল নতুন নতুন বস্তু, মানে বাচ্ছাৰ বস্তু এইগিলাখান তাৰে যিহেতু, গতিকে এনেই একবাৰ আপোনালোকক দেখা দিলোঁ। এইগিলা আছে। তাৰে পিছত আৰু এনেকৈ কিবা কাৰণে সৰু সুৰা বস্তু বাচ্ছাৰে আহি গৈছে ৰুমত। আৰু এইগিলাখান কাপোৰটো তাৰ একদম পূৰা মেলি দিয়ে থাকে। আৰু ধৰি লওক সঁচা কথা ক'ব গ'লে আজিকালি ৰাতিপুৱাৰ পৰাই দিনটোৰ ভিতৰত দিনটো তাৰ কাপোৰ কিবা নহয় কিবা মেলি দিয়াই থাকেই। মানে কিবা নহয় কিবা এতিয়া বমি গ'লে কিবা ক'লে সেনেকৈ কিবা নহয় কিবা কাপোৰ মেলি দিয়াই থাকেই তাৰ। এতিয়া মানে তাৰ ডালত কিবা কাপোৰ দেখুৱাই আপোনালোকে আজিকালি, মানে মোৰ ৰুমত আহিলে দিয়কচোন। ভিডিঅ' বনাই থাকোঁতে এইটো মই মানে আইনাখন দেখিলে একবাৰ নিজক চোৱা যায় না। গা ধোৱাৰ কাৰণে ইয়াতে পানী গৰম হ'ব দি থৈ দিছোঁ। পানীটো গৰম হ'লে গা ধুই দিব লাগিব। আৰু দি নেদাওঁ গা ধোৱাৰ কাৰণে, গৰম পানীটো নিফালে ৰ'দত দি দিওঁ। ৰ'দত দিয়াৰ পিছত এফালে ৰ'দৰ তাপটো অলপ চলপ পৰে, আৰু গৰম পানীটো গোটেই ঠাণ্ডাও হৈ নাযায়, অলপ গৰম হয় কুহুমিলে একদম মানে আৰু গাত লগাব পৰা বাচ্ছাৰ খানা আনোতে তাক গা ধুই দি দিওঁ। আৰু পানীটো গৰম হৈছে এতিয়া বাহিৰত দি থৈ আহোঁ। বাহিৰত দি দিলোঁ। আৰু মায়ে ধুনে মাৰ লগত আছে, দেখাই দিওঁ আৰু আপোনালোকক একবাৰ। সি পূৰা টোপনি মাৰি আছে, এতিয়া টোপনি মাৰি আছে একদম মাৰ কলাত। চাৰটা হাৰি পেলাই নেকি বিছনাখন ৰেডি কৰি দি দিওঁ। মায়ে বিছনাত থৈ দিব তাক, বিছনাখন ৰেডি কৰি ল'ব। বিছনাখন ৰেডি হৈ কৰিলোঁ। বিছনাত সি শুই থাকে নে নাথাকে ক'ব নোৱাৰোঁ, তথাপিতো বিছনাখন ৰেডি কৰি দি দিলোঁ। এতিয়া মায়ে আনি পেলাই বিছনাত থৈ দিব। গতিকে বিছনাত থোৱাৰ পিছত বা কি কৰোঁ গম নাপাওঁ। কেতিয়াবা বিছনাত থাকেও আৰু কেতিয়াবা নাথাকেও, এতিয়াবা কি কৰে। ফাইনেলি মায়ে ধুনুক শুৱাই দি দিছে। দেখিছেনে কি ধুনীয়া কৰি শুই আছে। মানে আমাৰ একদম পূৰা ডাইৰেক্ট যি চিধা হৈ বাচ্ছাই শুৱে সেনেকৈ নুশুৱে, বাগাৰ হ'লে ফেলে শুৱে বেছি ভাল পায়। ইয়াৰ লগে লগে সি একদম পূৰা ধুনীয়া কৰি বাগাৰ হ'লে লৈছে, পূৰা বাগাৰ হ'লে ফেলে পূৰা এইটো টোপনি মাৰিছে, একদম পূৰা ভাত টোপনি। হয়তো এতিয়া উঠিবও পাৰে, কিন্তু ভাত টোপনি আকৌ পাত্তা নাই। গতিকে বৰ্তমান টোপনি মাৰিছে। আৰু মোৰ অলপ চলপ কাম আছে, কামখিনিতে কৰি লওঁ। মই আপোনালোকক দেখাম মানুহজনে কি বনাই আছে। মানে আমাৰ ধুনুৰ কাৰণে কিবা এটা বনাই আছে, কি বনাই আছে মই আপোনালোকক সেইটো দেখাই আছোঁ। মানে এখন বনাই আছে, এখন কি হ'ব পাৰে আপোনালোকে বাৰু একবাৰ কমেণ্ট কৰি ক'ব। মই বাৰু ভিডিঅ'টো লাষ্টত একবাৰ কৈ দিম কি হ'ব। বনাই আছে, গোটাই বনোৱা হোৱা নাই, বৰ্তমান বাঁহখিনি বান্ধিয়ে থৈছে। আৰু কিবা কাৰণে কাম আছে ইয়াতে। আৰু মানে এইটো আগফাল নহয়, আগফাল সেইটো চাইডে আছে, এনেই থৈয়ে দিছে ইয়াতে।
তো এইটো চাইডে হ'ব আগফাল আৰু সেইটো হ'ব পিছফাল মানে এতে জুলনা বনাব ৰখ মই কৈয়ে দিলোঁ জুলনা বনাব আৰু মৌ দি ধুনুৰ মানে জিভাখন অলপ চাফা কৰি দি দিওঁ আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগছে কমেণ্ট কৰি দি দিব নতুনকৈ চাই আছে এদিন লাইক কৰিব ছাবস্ক্ৰাইব কৰিব নেক্সট আৰু এটা ভিডিঅ'ত লগ পাইছোঁ বাই বাই ইমানেই আছিল